সকলোলৈকে স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি আমি আলোচনা কৰিম ভূগোলৰ অতি এটা গুৰুত্বপূৰ্ণ বিষয় বায়ুমণ্ডলৰ প্ৰসাৰ, ইয়াৰ বিভিন্ন স্তৰ আৰু গেছীয় গঠন সম্পৰ্কে। প্ৰথমতেই জানো আহক বায়ুমণ্ডলনো কি? বায়ুমণ্ডল হৈছে পৃথিৱীৰ চাৰিওফালে থকা এক গেছীয় আৱৰণ, যিটো ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত হৈ আছে। উচ্চতাৰ সৈতে বায়ুমণ্ডলৰ গেছীয় গঠন আৰু ৰাসায়নিক ক্ৰিয়াকলাপত যথেষ্ট পৰিৱৰ্তন দেখা পোৱা যায়, আৰু এই পৰিৱৰ্তনৰ ভিত্তিতেই বিজ্ঞানীসকলে বায়ুমণ্ডলক মূলতঃ দুটা ভাগত বিভক্ত কৰিছে। এই ভাগ দুটা হৈছে হোমোস্ফিয়াৰ আৰু হেটেৰোস্ফিয়াৰ। এই হোমোস্ফিয়াৰ আৰু হেটেৰোস্ফিয়াৰৰ বিষয়ে আমি ভালকৈ জনা উচিত। হোমোস্ফিয়াৰ হৈছে ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ উচ্চতাৰ ভিতৰত থকা এটা অংশ, য'ত গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে। এই অংশটোত বায়ুমণ্ডলৰ 99% ভৰ বিদ্যমান। বিশেষকৈ ই 32 কিলোমিটাৰ ভিতৰতেই থাকে। হোমোস্ফিয়াৰ স্তৰটো পুনৰ আকৌ আমি বিভক্ত কৰিব পাৰিম 4টা ভাগত: ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ আৰু শেষৰ ভাগটো হৈছে থাৰ্মোস্ফিয়াৰ। গতিকে এই 4টা ভাগত আমি আলোচনা কৰিব পাৰিম। প্ৰতিটো ভাগৰ বিষয়ে আমি ইয়াৰ বিস্তৃতি সম্পৰ্কে উল্লেখ কৰিব পাৰিম। হেটেৰোস্ফিয়াৰ আৰম্ভ হৈছে 80 কিলোমিটাৰ উচ্চতাৰ পৰা, য'ত গেছসমূহৰ ৰাসায়নিক গঠন ভিন্ন হয়। এই অংশটোত গেছসমূহ আণৱিক ভৰ অনুসৰি স্তৰ সাজি থাকে, আৰু এই অংশৰ মূল স্তৰবিলাক হৈছে এনেধৰণৰ: নাইট্ৰজেনৰ যিটো তৰপ প্ৰায় 80 পৰা 200 কিলোমিটাৰলৈকে পৰিলক্ষিত হয়। অক্সিজেনৰ তৰপটো এই 200 পৰা 1125 কিলোমিটাৰলৈকে বিস্তৃত হৈ থাকে। ঠিক তেনেকে হিলিয়ামৰ এটা তৰপ আছে 1125 পৰা 3540 কিলোমিটাৰলৈকে বিস্তৃত। হাইড্ৰজেনৰ তৰপ 3540 পৰা 10,000 কিলোমিটাৰ পৰ্যন্ত। গতিকে এইবোৰ হৈছে থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ। এক্সোস্ফিয়াৰ নামৰ স্তৰৰ মাজতে থকা বিভিন্ন তৰপ। এই অঞ্চলসমূহত বায়ুৰ ঘনত্ব একেবাৰে কম। সেইবাবে কি হয়, বহু উপগ্ৰহ এই স্তৰত কক্ষপথতে থাকে। সঁচাকৈয়ে বায়ুমণ্ডলক ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ হিচাপে বিভক্ত কৰি ইয়াৰ বৈজ্ঞানিক ভিত্তি হিচাপে আমি অধ্যয়ন কৰিব পাৰোঁ। গতিকে আজিৰ আলোচনাত আমি অতি সংক্ষেপে বায়ুমণ্ডলৰ উচ্চতা ভিত্তিত গেছৰ গঠন, ৰাসায়নিক বৈশিষ্ট্যৰ ভিত্তিত বিভক্ত কৰা ভিন্ন ভাগবিলাক আলোচনা কৰিলোঁ।
আৰু এই বৈজ্ঞানিক বিভাজনেই হৈছে বতৰ বিজ্ঞান, পৰিৱেশ অধ্যয়ন আৰু উপগ্ৰহ ব্যৱস্থা বুজিবলৈ বিশেষ সহায়ক হ'ব। ধন্যবাদ। মোৰ এই পেজখন ফলো কৰিবলৈ নাপাহৰিব। পংকজ পাঠশালা, জ্ঞান সাগৰ সলিউশন উইথ পংকজ ইউটিউব চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। Thank you once again. See you again.